ৰাজ্যৰ ৰাজনীতিত আকৌ তুলপাৰ লগাব ঠিকাদাৰী ব্যৱসায়িক প্ৰতিষ্ঠান লুইছ বাৰ্জাৰে। অসমলৈ আকৌ আহিব বিতৰ্কিত মাৰ্কিন কোম্পানী লুইছ বাৰ্জাৰ। বিতৰ্কিত লুইছ বাৰ্জাৰক কিয় অসমলৈ আনিবলৈ বিচাৰিছে নীতিন গাডকাৰী? এই প্ৰশ্নই এতিয়া জোকাৰিছে সকলোতে। এই কথাই গৰম কৰিব নেকি অসমৰ ৰাজনীতি? ৰেডিসন ব্লু হোটেলত নীতিন গাডকাৰী ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰি অসমৰ পথ উন্নয়নৰ বাবে 600 কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ লগতে সেতু বন্ধনৰ বাবে 200 কোটি টকা ইতিমধ্যে ঘোষণা কৰিছে। গোলাঘাট নুমলীগড়ৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে যি সুৰংগ নিৰ্মাণ হ'ব তাৰ বাবে ডিপিআৰ প্ৰস্তুত কৰিছে লুইছ বাৰ্জাৰে। সুৰংগ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক কাম-কাজৰ দায়িত্ব লাভ কৰিছে বিতৰ্কিত মাৰ্কিন কোম্পানী এই লুইছ বাৰ্জাৰে। গাডকাৰীৰ লুইছ বাৰ্জাৰৰ নাম লওঁতে থতমত খালে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই? চাওক এই দৃশ্য। कंपनी लुइस क्या लुई बर्गर को दे दी। हाँ, तो वो भी काम এতিয়া আমাৰ নাৰেংগী নুমলীগড় পৰা গোলাঘাটলৈকে ব্ৰহ্মপুত্ৰৰ মাজেদি টানেলৰ কাম তাৰো প্ৰজেক্টৰ কাম আৰম্ভ হ'ব। কংগ্ৰেছৰ শাসনকালত লুইছ বাৰ্জাৰৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল তেতিয়াৰ উন্নয়ন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অৰ্থাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। সেই সময়তে তৰুণ গগৈ চৰকাৰৰ দিনত আমেৰিকান কোম্পানী লুইছ বাৰ্জাৰৰ পৰা বহু আমোলাই কমিছনৰ অংক কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এই অভিযোগ সংবাদ মাধ্যমৰহে সৃষ্টি বুলি পৰৱৰ্তী পৰ্যায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খণ্ডনো কৰিছিল। আৰু তেতিয়াই লুইছ বাৰ্জাৰৰ বিৰুদ্ধে CBIয়ে প্ৰস্তুত কৰিছিল প্ৰায় 40 পৃষ্ঠাজোৰা অভিযোগনামা। গুৱাহাটীত পানী যোগান আঁচনিৰ বাবে ঠিকা লোৱাৰ ক্ষেত্ৰত সেই সময়ত বহু আমোলাক উপঢৌকন দিয়াৰ বহু অভিযোগ উত্থাপিত হৈছিল লুইছ বাৰ্জাৰৰ বিৰুদ্ধে। গুৱাহাটীত পানী যোগান আঁচনিৰ ক্ষেত্ৰত বহু আমোলাৰ লগত অংক কৰি কাঠগড়াত থিয় হ'বলৈও বাধ্য হৈছিল লুইছ বাৰ্জাৰ। সেই বিতৰ্কিত লুইছ বাৰ্জাৰকে পুনৰবাৰ সেউজ দলিচা পাৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই অসমলৈ লৈ অনাৰ বাবে ৰাজ্যৰ বৌদ্ধিক স্তৰত সৃষ্টি হৈছে বহু প্ৰতিক্ৰিয়া। সেই সময়তে লুইছ বাৰ্জাৰৰ বিৰুদ্ধে অভিযোগ তথা তদন্ত ঘোষণা হৈছিল যদিও ৰাজনৈতিক মেৰপেচত হাৰি গৈছিল বহু কেইজন মূল কাণ্ডাৰী। প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ তদন্তৰ প্ৰতিবেদনত একাংশ মন্ত্ৰী আমোলাৰ নাম জড়িত হৈছিল যদিও 2014 চনৰ পাছত যেন গুপুতে লুকাল এই প্ৰতিবেদন। ইতিমধ্যে অভিযোগ আছেই যে লুইছ বাৰ্জাৰৰ কেলেংকাৰীৰ পৰা বাচিবলৈকেহে বিজেপিত যোগদান কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আকৌ এই বিতৰ্কিত লুইছ বাৰ্জাৰকে ব্ৰহ্মপুত্ৰৰ মাজেদি সুৰংগ নিৰ্মাণৰ বাবে ডিপিআৰ প্ৰস্তুতৰ দায়িত্ব দিয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বৌদ্ধিক মহলত। নিউজ ডেস্ক ৰিপৰ্ট #নিউজ।